ওপৰত টিং এৰি গৈছিলে বৰষুণৰ কাৰণে মই মতে ঠিক কৰি দিছোঁ। বেলেগ হাঁহি দিছোঁ একদম। কেনে হৈছিল দালি? সেই কচু কেনে হৈছিল? হে বনাব জানে আপিয়ে? আৰু দালি সেইবোৰ এনেকৈ কঁঠালবোৰ লাগি আছে। এই আমাৰ ঘৰৰ কঁঠাল আশ্ৰমত টিঙৰ ওপৰত এনেকৈ লাগি আছে। এইবোৰ মানে হাতেৰে চুব পাৰি আৰু একেবাৰে এনেকৈ মাটিতো লাগি আছে। এয়া মাটিত আছে। মাটি ভাত খালেনে? কিহেদি খালে কওক আজি? কচু ভাজা আৰু দালি কচু ভাজি আৰু দাইল। কেনেকুৱা হৈছিল কচু? সদায় ক'লা কচু প্ৰায় আনি আছোঁ আৰু ক'লা কচু খাই আছোঁ আমি। ক'লা কচু খালে ভাল কাৰণে মাজতে এতিয়া নহয় আজি বহুত দিন আগত গা বেয়া হৈছিলে, এতিয়া অলপ ভাল পাইছে নিজে নিজে। আৰু সেইফালে আমাৰ আবু বড়ো আইতা বাচন ধুই আছে ভাত খাই পেলাই। আৰু এই আমাৰ কৃষ্ণ কোৱা ভাত খাই পেলাই সেই কৰি আছে। কৃষ্ণ কোৱা বেলেগ হাঁহি দিছোঁ একদম। কেনে হৈছিল দালি? সেই কচু কেনে হৈছিল? হে বনাব জানে আপিয়ে? আৰু দালি ক'লা কচুৰ ঠাৰি ভাজি আৰু দাইল তেনেকৈ ভাত দিয়া হ'ল। সেই অনু আইতাই বেংকত যাব, কিবা কাম আছে লৈ যাম। আৰু মই ডিউটিত যাম এতিয়া। তেনেকৈ আমাৰ এয়া তেওঁলোকৰ বাচন ধোৱা জেগা ইয়াতে আছে। তেনেকৈ বাচন চাচন নিজে ধুই মেলি আৰু এইটো বাকী দেখা পাইছে ইয়াৰ বিচনাকেইখন। এয়া ইয়াতে ইপিনে 3খন আছে, এইপিনে এখন, ইপিনে 4খন আছে, সেইপিনে এখন আছে। টোটেল 5খন বিচনা আছে। আৰু তেনেদৰে আজি ওপৰৰ টিং কালি গ'লেও হ'ব। ওপৰত টিং এৰি গৈছিলে বৰষুণৰ কাৰণে মই মতে ঠিক কৰি দিছোঁ। তেনেকৈ কালি গ'লেও হ'ব আপোনাৰ, মানে এইটো দেৰি কৰি হেৰি কৰে। অনু আইতা ভাত পানী খাই পেলাই আছে এনেকৈ। আৰু এই আইতাৰ গা বেয়া হৈছিলে, এতিয়া ভাল পাইছে যেনিবা। সেইটোৱে আমাৰ পৰিৱেশ। আৰু মই এবাৰ গোটেই ঘৰটো এবাৰ দেখাই দিছোঁ। আৰু আমাৰ যি মই নিজৰ হাতেৰে বনোৱা এইখনেই ইয়াত ডেম্পৰ পুৰণা টিং আৰু ৰাস্তাৰ পৰা পোষ্টাৰ আনি তেনেকৈ মই বনাই আজি 4জন 2 বছৰ হৈ যাব হৈছে। আৰু এয়া আমাৰ ঘৰৰ কঁঠাল। এয়া আমাৰ ঘৰৰ কঁঠাল, এনেকৈ হাতেৰে চুব পাৰি। সেইবোৰ এনেকৈ কঁঠালবোৰ লাগি আছে। এই আমাৰ ঘৰৰ কঁঠাল আশ্ৰমত টিঙৰ ওপৰত এনেকৈ লাগি আছে। এইবোৰ মানে হাতেৰে চুব পাৰি আৰু একেবাৰে এনেকৈ মাটিতো লাগি আছে। এয়া মাটিত আছে, মাটিত এনেকৈ লাগি আছে। এনেদৰে আমাৰ এয়া হ'ল আশ্ৰমৰ পৰিৱেশটো। মই এবাৰ ওপৰৰ পৰা দেখাই দিম গোটেই চিনটো। এয়া মোৰ আশ্ৰমখন ওপৰৰ পৰা, এয়া এনেকৈ ওপৰৰ পৰা দেখাইছোঁ। এয়া আশ্ৰমত বাঁহৰ চাং, এইবোৰ ইয়াতে মানুহ ইয়াতো বহিব পাৰি। মোৰ এইখিনি ওপৰৰ মাটিখিনি হয়। আৰু ইয়াৰ পৰা এনেকৈ সেইখন আশ্ৰমখন গোটেই গছ গছনিৰে ভৰা পৰিৱেশৰ মাজত আছে। আৰু এনেকৈ যদি চাই সেইটো ব্ৰহ্মপুত্ৰ। এনেদৰে সেউজীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত মই ককা আইতাসকলক ৰাখিছোঁ আৰু যিমানখিনি পাৰি মোৰ ফালৰ পৰা যত্ন লোৱাৰ চেষ্টা কৰিছোঁ। এইটো আশ্ৰমৰ ঘৰটো হয় আৰু সেয়া ব্ৰহ্মপুত্ৰ। এয়া ব্ৰহ্মপুত্ৰ হয় আমাৰ আশ্ৰমৰ পৰা। তেনেদৰে আছে। আৰু বৰ্তমান মই ডিউটিত যাবলৈ ওলাইছোঁ। এতিয়া কামত যাম, গাড়ী চলাবলৈ যাম মই, যিহেতুকে গাড়ী চলাওঁ মই, মোৰ জীৱিকা গাড়ী চালক হিচাপে হয়। আৰু ইয়াতে ডিউটিত যাব ওলাইছোঁ ভাত পানী খাই পেলাই।